মহামুনি নাৰদে গৈ আনিছিলে খুজি পাৰ্বতী একদিন লৈ ল'লে পাৰ্বতীয়ে যতনে ৰাখিলে কি বস্তু পাইছিল আৰু পাৰ্বতীয়ে পাৰ্বতী যতনে ৰাখিলে কৈলাশৰ মহাদেৱ মাতি ভেটি ভেটি কৰি মহাদেৱে ভেটিক বান্ধিলে আৰু মধ্যমৰ ভেটিত সেই ভেটিটো পচালে আৰু মধ্যম নিশা মেদিনী ফাটি গৈ জীয়া ভক্তি প্ৰেমৰ খেখিয়াই বায়ু আৰু বৰুণ দেৱে সাৰক যোগাই দিলে এনেদৰে পুলিতে মোৰ গজিয়া ওলালে লাহে লাহে তামোল পুলি ডাঙৰ দীঘল কৰিলে পঞ্চম বয়সতে তাত দাবী কমেলিলে এনেদৰে তামোল দি দাবী কমেলিলে বছৰ মধ্যে তামোল ঠুকি তাৰ মধ্যে গছৰ মধ্যে তামোল ঠুকি এটুকু কৰি থাকে দেখিবলৈ ভাল বিমোচিত কৰিলে পৰাই নহওঁতে ইন্দ্ৰ ৰাজা চিন্তিত হ'লে পিছনে ইন্দ্ৰ ৰাজা 33 কোটি দেৱতাক স্তুতি আৰম্ভিলে উচ্চয়া দেৱগণ উপস্থিত হ'লে এতিয়া দেৱগণ উপস্থিত হৈছে অভিষ্ঠানে জানে দেৱ বিশ্বকৰ্মাই এই শালা পাতি ল'লে মুখে আহি জানা অগ্নি বাজব হ'লে এই ব্ৰহ্মা মুখে আহি জানা অগ্নি বাজব হ'লে শনি নিজে আহি জানা এনে জন্ম নাই লোৱা প্ৰভুসকল চাওক যেতিয়া ৰামচন্দ্ৰ সীতাকলৈ অগ্নিত পৰীক্ষা কৰিছিলে তেতিয়া এঙাৰ সৃষ্টি হৈছে এঙাৰটোতে বৰ্তমান বিশ্বকৰ্মাই বোলে লৈছিলে সেই এঙাৰতে মানে একদম মানে গৰম আছে আৰু সেইটো কথা আছে আৰু কেইজনমান দেৱতা অহা নাই বায়ু দেৱতাই আহি ভাতি মাৰি দিলে দেৱতাই আহি জল ঢালি দিলে ব্ৰহ্মা মুখে যাৰা অগ্নিবাদ কৰিলে চন্দ্ৰদা আহি জানা সাঁতুৰি কি হ'লে এনেদৰে বিশ্বকৰ্মাই ভিতৰত ফুটিবলৈ ল'লে জানা ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনি গুণে এনেদৰে বিশ্বকৰ্মাই শৰাই নিৰ্মাণ কৰিলে শৰাই যোৱা কাম সেই সত্য যুগে পাতিছিলে বোলে মহাদেউ বিয়া তেতিয়া বজাইছিল সত্য যুগে আছিলে ঢোলকি ৰূপৰ আৰু টেকা যুগে আছিলে ঢোলকি তামৰ দাপৰৰ যুগত আছিলে ঢোলকি সত্য যুগত আছিলে সোণৰ টেকাত আছিলে তামৰ দাপৰত শীতলৰ আৰু কলিত কেৱল আম কঁঠাল এই ঢোলকি অসমত প্ৰচাৰ হৈ আছে এতিয়া বৰ্তমান এই ঢোলকি অকল বিয়া বা বিহুতে ঢোলৰ শব্দ নহয়
ঢোলৰ শব্দ পৃথিৱীৰ ভিতৰত বাদ্যৰ ভিতৰত ঢোলটিৰ শব্দই শ্ৰেষ্ঠ শব্দ ইয়াত বজাইছোঁ হয়তো ভালকৈ চাপৰ মাৰিলেই আমাৰ মানে মেলা মাটি পাৰ হৈ যাব কিন্তু আজি ইয়াত দামী এখন কেচিয়ৰ বজাত আপোনাৰ মজিয়াতহে শুনিব সেইকাৰণে ঢোলটো অসমৰ বাহিৰতো দেশ বিদেশে মগাই যায় আৰু আমাৰ শ্ৰেষ্ঠ গুৰু ধীৰেন ৰাজখোৱা প্ৰয়াত আৰু মোৰ জ্যেষ্ঠ দাদা সোমনাথ বৰা তেখেতলোকে অসমৰ সুকীৰ্তি ৰাখি থৈ গৈছে ঢোলটিয়ে অসমৰ চিনাকি আজি কিন্তু আজি প্ৰজন্মই ঢোলটি বৰ বিশেষভাৱে হয়তো নাজানিব পাৰে নলয়ো তাৰমানে বেয়া পায় ধুতি চুৰিয়া পিন্ধি নহয়নে বাৰু কিন্তু অসমৰ যে ঢোল সংস্কৃতিটো কি বস্তু আজি বস্তু নহয় দেবা বোলে সত্যযুগে পাতিছিলে মহাদেৱ বিয়া তেতিয়া বজাইছিলে ঢোলটো সুনন্দী ঢুলীয়া তেতা যুগে পাতিছিলে শ্ৰীৰামচন্দ্ৰৰ বিয়া তেতিয়া বজাইছিল ঢোল অনাদি ঢুলীয়া দাপৰ যুগত পাতিছিলে ৰুক্মিণীৰ বিয়া তেতিয়া বজাইছিলে ঢোলটি অনাদি ঢুলীয়া কলিকালৰ ৰজাৰ প্ৰজাৰ বিয়া লেখ যুগ নাই সেয়েহে কলিকালত ঢুলীয়াৰো লেখ যুগ নাই কোনোবাই দুখ চাপৰ বজাই কষ্ট পালে এৰি দিয়ে আৰু বেয়াও লাগে কান্ধত ঢোলটি লৈ সমাজত ঘূৰিবলৈ আমি আকৌ এতিয়া বৰ্তমান 40 বছৰ হ'ল ঢোল বজাই থকা বেয়া নাপাওঁ ৰাইজে যদি আদৰ কৰে আৰু ঢোলটোক লৈ পেলাই যদি আমাক কৰিব নালাগে অসমীয়াৰ সংস্কৃতি ঢোলটিক যদি আপোনালোকে আদৰ কৰে নিশ্চয় আমাৰ অসমীয়াৰ চিনাকি বৰ্তমান অসমত আছে ঢোল আৰু খোল এই গামোচা তথাপিতো আজিকালি গামোচাখনক ল'বলৈ টান পায় নামঘৰলৈ যোৱা শতকৰা 90 জনৰ মানে নাই বুলিয়ে কওঁ বিভিন্ন প্ৰজাতিৰ পৰা অহা দামী দামী ফুলাম গামোচা দামী দামী ৰুমাল টঙালী